আজি আমাৰ বিশেষকৈ পূব খামৰ পৰা আমাৰ বিজিত নাৰায়ণ আৰু এটা কি আছিলে মালিপাৰা পাটাবাৰী মালিভিটা যি দুটা FPC আজি আমাৰ কম্বাইন হাৰ্ভেষ্টাৰৰ আমাৰ চিৰাং জিলাৰ প্ৰথমবাৰৰ কাৰণে এইটো আজি ডিষ্ট্ৰিবিউশ্যন। সেই ডিষ্ট্ৰিবিউশ্যনত আমি দেখিবলৈ পাইছোঁ মানুহৰ আগ্ৰহ আৰু আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বিশেষকৈ কৃষি কাৰ্যত কৃষকসকলৰ ওপৰত যি গুৰুত্ব দি কিছুমান আঁচনি প্ৰস্তুত কৰিছিলে তাৰে এটা আঁচনি আমাৰ আজিৰ এই কম্বাইন হাৰ্ভেষ্টাৰ। এই হাৰ্ভেষ্টাৰৰ অধীনত আমি কৃষকসকলৰ এটা সুবিধা হ'ব। আমি বিভিন্ন সময়ত পাঞ্জাৱ বা হাৰিয়ানাত আমি দেখি আহিছিলোঁ, এইদৰে আমি অসমত আৰু বিশেষকৈ চিৰাং জিলাৰ ভিতৰুৱা অঞ্চলতে আমি পাবলৈ সক্ষম হৈছোঁ। আমি ধান, সৰিয়হ বা আমাৰ ঘেঁহু এই বস্তুবোৰ একেবাৰে খেতিৰ পৰাই আমি কাটি পেলাই পেকেটিং চিষ্টেমটো আমি একেবাৰে খেতিতে কৰিব পাৰিম। তেনে ক্ষেত্ৰত আমাৰ কৃষকসকলৰ এটা যথেষ্ট সুবিধা হ'ব। আৰু তেনে ক্ষেত্ৰত মই চাইছোঁ যে আজি আমাৰ এই দুয়োটা FPCৰ সদস্যসকল উপস্থিত আছে, তেওঁলোকৰ যথেষ্ট আগ্ৰহ আমি দেখিবলৈ পাইছোঁ। আৰু আমাৰ বিশেষকৈ কৃষি বিষয়াসকলেও তেওঁলোকৰো এই কামটো কৰাৰ কাৰণে বিশেষ আগ্ৰহ আছিলে। বিভিন্ন সময়ত মোৰ লগত কথা পাতিছিলে। তেওঁলোকে যেনেকৈ খুব কম সময়ৰ ভিতৰত সেইখিনি কৰি দিছে, মই আমাৰ কৃষি বিষয়াসকলক ধন্যবাদ দিবই লাগিব। আৰু মই ভাবোঁ যে এইটোৰ কাৰণে আমাৰ বিজনেছ হৈছে এটা কৃষকসকলে নতুন উদ্যম পাব আৰু কৃষি কাৰ্যত আৰু অগ্ৰগতি লাভ কৰিব। আমি আশা কৰিছোঁ যে বিভিন্ন সময়ত আমাৰ দেখিবলৈ পাওঁ যে অসমৰ বিভিন্ন জিলাৰ কথা আহে। এইবাৰ আমি ভাবোঁ যে চিৰাং জিলাৰ কথাও আগশাৰীত আহিব অসমৰ ক্ষেত্ৰত কৃষি ক্ষেত্ৰত। তো সেই তেনেকৈ মই চেষ্টা কৰি আছোঁ যে কৃষকসকলক কেনেকৈ আমি উৎসাহ যোগাব পাৰোঁ। আৰু তেনেকৈ আমাৰ কিছু ইয়াতে শিক্ষিত যুৱচামো আছে বা আমাৰ ডক্টৰ ৱাৰিও আছে, তেওঁৰো নেতৃত্বত বহুতখিনি আগবাঢ়ি গৈছে। তেনেকৈ যেতিয়া আমি বিভিন্নভাৱে সকলো ডিপাৰ্টমেণ্টৰ পৰা আগবাঢ়ি আহিলে আমাৰ এই কামখিনি সহজ হ'ব বুলি ভাবোঁ আৰু মানুহৰ আগ্ৰহ বাঢ়িব। কৃষি কাৰ্যৰ কথা কোৱাৰ লগে লগে মানুহৰ একটা নিগেটিভিটিৰ চিন্তাধাৰা আহে, সেই চিন্তাক আমি পজিটিভিটিলৈ ৰূপান্তৰিত কৰিব লাগিব। আৰু আমি এনেই শিক্ষিত মানুহসকলে যদি আমি আগুৱাই আহোঁ, নিশ্চয়কৈ কৃষকসকলে উৎসাহ পাব আৰু আমি আগবাঢ়ি যাব পাৰোঁ। আজি কেনেকৈ পাবলৈ সক্ষম হ'লে এই মেচিনটো? আমি FPC থ্ৰুৱেদি পালোঁ। গ্ৰহণ কৰিলোঁ। আমি আজি 2 বছৰ আগৰ পৰা লাগি আছোঁ। এইবাৰ আমি আগবাঢ়ি আমি ডিপাৰ্টমেণ্টৰ সহায় সহযোগত, নাবাৰ্ডৰ সহায় সহযোগত আৰু MLA সহযোগত আমি এইখিনি পাবলৈ সক্ষম হ'লোঁ। আমাৰ চিৰাং ডিষ্ট্ৰিক্টত এই যিখিনি আজি এইবাৰ প্ৰথম আগৰ পৰা যে আমি টিভি পেপাৰে হাৰিয়ানা পাঞ্জাৱত গৈ আমি খাই আহিলোঁ, কিন্তু আমাৰ ইয়ালৈ আজিলৈ এটি প্ৰথম হ'ল। সেইকাৰণে এই পাই আমি বহুত আনন্দিত হ'লোঁ। আমি কৃষকক আগুৱাই নিয়াৰ কাৰণে আমাৰ FPCৰ পৰা আমি বহুত অভিনন্দন। এইটো কেনেকৈ কটা হ'ব বা এইটো মানে কাটা হ'ব আৰু লগতে মানে মৰণা মৰা হ'ব, ধানটো ডাইৰেক্ট ধানটো ওলাব। এইটো কৃষকৰ পৰা পইচা নাম কি? পইচা মানে এইটো আমি কমিটি এখন আছে FPC, এইটো আমি সিদ্ধান্ত ল'ম যাতে পাব্লিকৰ ৰেটটো যাতে বেছি নহয় আৰু এনফৰ্চমেণ্টটো কেনেকৈ আমাৰ হয় এইটো আমি চাই লৈ তেনেকৈ আমি কাটা মৰা কৰোঁ।